মানুহৰ জীৱন কচু পাতৰ পানী মোৰ মুখৰ কথা নহয় এয়া মহৎ লোকৰ বাণী সময় খুবেই কম সময়ৰ নাটনি তথাপিতো শুন আজি দেশৰ কাহিনী অনাচাৰ অবিচাৰ বেবিচাৰৰ সমাহাৰ দুৰ্নীতিৰ सुन काका बाबा मोर जल्दी से शादी कराए दे सुन काका बाबा मोर जल्दी से बिहा कराए दे शादी कराए दे मोर जोड़ी चुमाए दे शादी सब खुजियो ने देखो মই কোতে বাসাও লগৰ তুমি ধীরে ধীরে হেৰাই যা inspection pabo Inspirational. what is english I just khodisu what is english what is language of english english is company coming from east india company language is the main equilibrium of domestication there is no heart of communication without বাবু ভাত খালা বাৰে প্ৰতি কথা যে কালা তোমাৰ বাপৰে কি বস্তাৰ বছৰ চাউল দি মোৰ ঘৰত থৈ গৈছে নে কালা মই এনি টাইম ভাত খাই বলা আৰু শুনা কালা ইমান যে লৈ যা বুলি কৈ আছে কালা আগতে তোমাৰ বাপে সুধি ল'বা কালা 5 লাখ টকা আৰু এক গাড়ী চাউল দি নিদিয়ে মোক যদি 5 লাখ টকা স্যার কথা এটা সুধো ইমান সময় নুসুধাৰ কাৰণে বেয়া পাইছো স্যার আপুনি ইমান ওপেনলি ডেন্স কৰিছে যে ইটস এ গুড কুৱেশ্যন ফৰ সকলোৰ কাৰণে তিনিটা কাৰণত মই আজি ড্ৰিংকছ কৰিছো মানে ওই ফেসবুকৰ চিনাকি বান্ধ এজনী পতালো সেইজনী আকৌ মিতিৰৰ ঘৰৰ পাছতহে গম পালো যে লাজে কাষলে আহি ভাল পাওঁ বুলি মোক কৈ দিলাহি মনে কিয় তই পাছ নকৰিবি নেকি ভালকে পঢ়া নাছিলি নেকি মানে কথাটোহে কৈছো তই ফেইল কৰিলে গাঁৱৰ ৰাইজে মুখে দুখিবা বুলি ছোৱালীজনীয়ে পাকত পেলাই ল'ৰাটো ফেইল কৰি দিলে আৰে তইতো মোৰ বাবে সদায় লাগি তই কাষত থাকিলে মই এদিন ঘৰ দুৱাৰ কি দিবা কি লাগিব যোৱাবাৰ যে তুমি ডায়মণ্ড ৰিং দিম বুলি কৈছিলা প্লিজ দিয়া না 20000 টকা তুমি মোক কি দিবা তোমাক মই ফটকা হা এ তোৰে মোৰে প্ৰেমৰ কথা জানই ঘুন্দু ঘানাকে হুলাইছে তোৰ বেকা হাঁহিতিয়া জানই জিয়াই মাৰিছে লগৰবোৰে সোধে তই জাননে ভাস্কো হয়তো মালসা সেইটো মালসা লুলু সেইটো মালসা আছে অ কেলা ধুনীয়া মালি এই মজা মাল কি নিচা আছে ধুনীয়া ছোৱালী কেলাই মাত কেলা সঁচাকে ইমান লাজ নে আজি বেছি লাজ লাগিছে তেনেকুৱা নহয় তুমি গুৱাহাটীত থাকা ইয়াতে ৰুম এটা লৈছো ঘৰ ক'ত এনে ঘৰ মোৰ বাক্সাত নিজে ভাত বনোৱা নিজে বনাব লাগিব তুমি বনাই দিবাই নি বলিউড সাউথ ভোজপুৰী অসমত ঘুমালে একশন চমক নাথাকিলে থিয়েটাৰো নচলে পূজা পাৰ্টিত লাখ টকা পানীত পেলাই দিবা পেট্ৰলতে পইচাৰ বাবে আন্দোলন কৰিবা অসমীয়াই অসমৰ সমস্যা যদি নুবুজে ভাই বন্ধু নিচিনা